ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি তাৰ পাছৰ পেৰেগ্ৰাফটোলৈ আহিম। Dhunu is especially fascinated by the guitar and later tells her friends that they should form their own band. ধুনু কি আছিলে? ধুনু বিশেষকৈ গীটাৰখনৰ প্ৰতি আগ্ৰহী আছিল আৰু পাছত তাই বন্ধুসকলক কৈছিল যে তেওঁলোকে সিহঁতৰ নিজৰ সংগীতৰ এটা দল গঠন কৰিব। She and her friends make styrofoam cutout of guitars and other instruments and pretend to play them on stage, in the rains and in the fields. তাই আৰু তাইৰ বন্ধুসকলে ষ্টাইৰোফোম কাটি গীটাৰ আৰু অন্যান্য বাদ্যযন্ত্ৰবিলাক বনাই লৈ পথাৰত, বৰষুণত আৰু মঞ্চত অভিনয় কৰিছিল। এতিয়া তোমালোকে ষ্টাইৰোফোম মানে কি বুজি পাইছানে? ষ্টাইৰোফোম মানে থাৰ্মকলৰ নিচিনা এবিধ বস্তু, যাক কাটি যিকোনো শ্বেপ দিব পাৰি বা আকৃতি দিব পাৰি। এতিয়া তোমালোকে দেখিছা চালানী মাছৰ কাৰ্টুনবোৰ বগা বগা যে দেখোঁ আমি, সেইটো তোমাৰ ফ্ৰিজ, টিভি আদি কিনিলেও লগত আহে, কাপ প্লেটৰ চিটতো আহে। সেই তাক কি বুলি কয়? ষ্টাইৰোফোম বুলি কয়। দ্য ট্ৰিজ, ক্লাউডছ, কাউছ, গড and other children become their audience and they begin living their rockstar dreams. গছ-গছনিবিলাক, ডাৱৰ, গৰু-ছাগলী আৰু আন ল'ৰা-ছোৱালীবোৰ সিহঁতৰ দৰ্শক আছিল আৰু সিহঁতে ৰক সংগীতৰ তাৰকাৰূপে সপোনত বুৰ গৈ থাকিব ধৰিছিল। সিহঁত মানে কোন? এই ধুনুহঁত আৰু ধুনুৰ বন্ধুবিলাকৰ কথা কৈছে। Deep inside, they know that they cannot afford a guitar. সিহঁতে গভীৰভাৱে জানিছিল যে সিহঁতে গীটাৰ এখন কিনিবলৈ বা গীটাৰ এখন ল'বলৈ সমৰ্থবান নহয়। But instead of coaching their destiny, they find their happiness playing with the styrofoam instruments. কিন্তু তেওঁলোকে নিয়তিক দুখ দিয়াৰ পৰিৱৰ্তে সেই ষ্টাইৰোফোমৰ বাদ্যযন্ত্ৰবোৰৰ লগত খেলি, অৰ্থাৎ সেইবোৰ বজোৱাৰ অভিনয় কৰিয়ে সুখ অনুভৱ কৰিছিল। তেহেঁতি যে গীটাৰ এখন কিনিব নোৱাৰে, সেইবাবে তেওঁলোকে ভগৱানক বা নিয়তিক দুখ দিয়া নাছিল। One day, Dhunu asks her mother if she has money in the bank to buy a guitar. এদিনাখন ধুনুৱে তাইৰ মাতৃক বা মাকক এখন গীটাৰ কিনিবলৈ বেংকত টকা আছেনে বুলি সুধিছিল। When her mother tells her that they would have to sell off Dhunu's god, Monu to buy a guitar, Dhunu is shocked and does not mention it anymore. যেতিয়া মাকে ক'লে যে গীটাৰ কিনিবলৈ সিহঁতৰ মনু নামৰ ছাগলীজনীক বিক্ৰী কৰিব লাগিব, তেতিয়া ধুনু আচৰিত হৈছিল আৰু এইটো কেতিয়াও উল্লেখ কৰা নাছিল। মানে গীটাৰ কিনাৰ কথা আৰু দ্বিতীয়বাৰ তাই উল্লেখ কৰা নাছিল। But she finds it impossible to give up her dream of buying a real guitar and started doing odd job around the village to earn and save money. কিন্তু এখন প্ৰকৃত গীটাৰ কিনাৰ সপোনটো ত্যাগ কৰিবলৈ তাই অসমৰ্থবান আছিল আৰু টকা উপাৰ্জন তথা সঞ্চয় কৰিবৰ বাবে তাই গাঁৱত কিছুমান অদ্ভুত ধৰণৰ কাম কৰিবলৈ ধৰিছিল। The children's fun is cut short as the monsoon months begin. বাৰিষা কাল আৰম্ভ হোৱাৰ লগে লগে ল'ৰা-ছোৱালীবিলাকৰ আনন্দবিলাক ছুটি হৈ আহিল। It starts raining very heavily and soon the village is flooded. খুব বেছিকৈ বৰষুণ দিয়া আৰম্ভ হ'ল আৰু খুব কম সময়ৰ ভিতৰতে গাঁৱত বানপানী হ'ল। ফ্লাড মানে কি? বানপানী। Houses come under water, paddy fields are flooded, animals die and the villager can do nothing to save their valuable paddy, their homes and the little other things they own. ঘৰবিলাক, খেতিপথাৰবিলাক পানীৰ তলত ডুব গ'ল। জীৱ-জন্তুবিলাক মৰিবলৈ আৰম্ভ কৰিলে আৰু গাঁওবাসীসকলে তেওঁলোকৰ মূল্যৱান খেতিপথাৰবিলাক, সিহঁতৰ ঘৰবিলাক আৰু তেওঁলোকৰ কিনা অলপমান বস্তু ইত্যাদি বিলাক বচাবৰ বাবে তেওঁলোকে একো কৰিব নোৱাৰিলে। এতিয়া বানপানী হ'লে কেনেকুৱা অৱস্থা হয় আমি নিশ্চয় দেখিছোঁ, হয়নে নহয়? সেই তাহাঁতৰ কি হৈছিলে? ধুনুহঁতৰো তেনেকুৱা এটা অৱস্থা হৈছিলে। Even the bridge that the children used to take to go to school is destroyed by the flood. আনকি যিখন দলঙেৰে ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ যায়, সেইখনো বানপানীৰ ফলত নষ্ট হৈছিলে। Dhunu gets worried that the bamboo post
in which she saved her guitar money may be swept away by the flood. ধুনুৱে গীটাৰ কিনিবৰ বাবে সঞ্চয় কৰা টকাৰ চুঙাটো বানপানীত উটি গ'ল বুলি ভয় খাইছিল। বেম্বো পোষ্ট মানে কি আমি দেখিছোঁ হয়নে, তোমালোকে দেখিছানে বাঁহৰ চুঙাত যে পইচা থয়, ঘৰৰ বাঁহটো কাটি এনেকৈ যোনবিলাক আমাৰ খুঁটা থাকে খুঁটাবিলাকত পইচা থয়, সেইটো বাঁহৰ চুঙা বুলি যোনটো আমি কওঁ, সেইটোৰ কথা তাই কৈছে। In the days following the floods, however, the guitar is forgotten. বানপানীৰ দিনকেইটাত যি কি নহওক গীটাৰৰ কথাটো পাহৰি থকা হৈছিল। She patiently wait for the floods to recede. তাই ধৈৰ্যৰে বানপানী শেষ হোৱালৈ অপেক্ষা কৰি আছিল। One evening, Dhunu and her friend Bhaskar go on a boat ride. এদিনাখন আবেলি ধুনু আৰু তাইৰ বন্ধু ভাস্কৰে নাৱত গৈছিল। She quietly tells him that if the embankment had been there a few years ago, her father would not have died. তাই নিশ্চিতভাৱে তাক কৈছিল যে যদি মথাউৰিটো কেইবছৰমান আগতে বান্ধিল হয় তেন্তে তাইৰ দেউতাকৰ মৃত্যু নহ'লহেঁতেন। She fears that if the embankment gives way, the whole village will drown. তাই ভয় কৰিছিল যদিহে মথাউৰিটো ভাঙে তেতিয়াহ'লে গোটেই গাঁওখন পানীত ডুব যাব। One day after the floods have finally gone, Dhunu's mother spots her sleeping with a styrofoam guitar. বানপানীৰ পাছত এদিনাখন ধুনুৰ মাকে ধুনুক ষ্টাইৰোফোম গীটাৰখন লৈ শুই থকা দেখা পাইছিল। Seeing this, she realized how much Dhunu still longs for a guitar. এইটো দেখি ধুনুৰ মাকে অনুভৱ কৰিছিল যে তাই এতিয়ালৈকে গীটাৰৰ প্ৰতি কিমান হেঁপাহ আছে। She wants to fulfill her daughter's dream and secretly visited a music shop to ask about a cheap guitar. তেওঁ নিজৰ জীয়েকৰ সপোন পূৰ কৰিব বিচাৰিছিল আৰু তাই গোপনে এখন বাদ্যযন্ত্ৰ দোকানলৈ গৈ এখন কম দামী গীটাৰৰ কথা সুধিছিল। অৰ্থাৎ ধুনুৱে গম নোপোৱাকৈ দোকানলৈ গৈ এখন সস্তীয়া গীটাৰৰ কথা সুধিছিল। But there she realized that buying a guitar is still outside her reach. কিন্তু তেওঁ তাত অনুভৱ কৰিছিল যে এখন গীটাৰ কিনাটো এতিয়াও সিহঁতৰ অৱস্থাই ঢুকি পোৱাৰ পৰা বহু দূৰৈত। অৰ্থাৎ এখন গীটাৰ কিনিব পৰাকৈ তেওঁলোক সমৰ্থবান নহয়। Will Dhunu's mother sell her god and manage to buy a guitar, or will Dhunu's dream of having a real guitar always remain a dream? ধুনুৰ মাকে তাই ছাগলীজনী বিক্ৰী কৰি এখন গীটাৰ যোগাৰ কৰিবনে, নতুবা ধুনু এখন সঁচা গীটাৰ কিনাৰ সপোন হৈয়ে ৰ'ব। সেইটো কি হৈছিলে, ধুনু মাকৰ মনলৈ প্ৰশ্ন আহিছিলে যে ছাগলীজনী বিক্ৰী কৰি এখন গীটাৰ যোগাৰ কৰি দিবনে, নে এখন সঁচা গীটাৰ কিনাৰ সপোনটো ধুনুৰ সপোন হৈয়ে ৰ'ব। এতিয়া আহিম একেবাৰে লাষ্টৰ পেৰেগ্ৰাফটোলৈ। তাত চোৱা, ধুনু এণ্ড হাৰ ফ্ৰেণ্ডছ আৰ টৰ্ন বিটুইন দ্য মেজিক অফ ড্ৰিমছ এণ্ড দ্য হাৰ্চনেছ অফ ৰিয়েলিটি। ধুনু আৰু তাইৰ বন্ধুসকলে সিহঁতৰ যাদুকৰী সপোনবোৰ আৰু সত্যৰ কঠোৰতাৰ মাজত বুৰ গৈ আছিল। মানে কি কৈছে, সিহঁতৰ গীটাৰ কিনা সপোনটো সপোন হৈ ৰ'বনে বা বাস্তৱত পৰিণত হ'ব সিহঁতে গম পোৱা নাছিল। But Dhunu believes that if you really want something and work towards it, you can achieve it. কিন্তু ধুনুৱে বিশ্বাস কৰিছিল যে যদি তুমি প্ৰকৃততে মনৰ পৰা কিবা এটা বিচৰা সেইটোত তুমি সফল হ'বাই বা সেইটোত তুমি কৃতকাৰ্যতা লাভ কৰিব পাৰিবাই। Her eyes are bright with the hope that someday she will play a guitar. কোনোবা এদিন তাই এখন গীটাৰ বজাব এইটো আশাত তাই চকুজুৰি উজ্জ্বলিত বা প্ৰফুল্লিত হৈ উঠে। লাষ্টত কি কৈছে, তাই বিশ্বাস আছে যে যদি আমি মনৰ পৰা যিকোনো এটা বস্তু বিচাৰোঁ সেইটো আমি পামেই, যদি মনৰ পৰা যিকোনো এটা কাম কৰোঁ সেইটোত আমি কৃতকাৰ্যতা বা সফল হ'মেই। সেইকাৰণে তাইও এইটো যোনটো সপোন আছে যে মনৰ পৰা তাই এখন গীটাৰ বজাব, সেই সপোনটো পূৰ হ'ব বুলি তাই কি হৈছে চকুজুৰি ব্ৰাইট মানে উজ্জ্বলি বা প্ৰফুল্লিত হৈ আছে যে তাই কোনোবা এদিন প্ৰকৃততে এখন গীটাৰ বজাবই পাৰিব। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এতিয়া বুজি পালানে এই পাঠটোৱে আমাক কি বুজাব বিচাৰিছে?